ৰাতিপুৱা বোলো মাখুন্দি বাইদেউ কোনফালে ওলালে আয়ো এজনী আকৌ দিলে নহয় পিছফালৰ পৰা মাত মাতি মঙল এখন চোৱাই আহোঁগে বুলি ওলালো আমাৰ ইহঁতৰ বাপেকৰ আজি কিবা এটা কালি কিবা এটা বেমাৰে নুগুচা হ'ল কিবা লাগিলে বোলো মঙল এখন চোৱাই আহোঁগেচোন যাওক যাওক কিবা লেঠা লাগি থাকিব পাৰে যাবলৈও লগ এটা নাই মোৰ ইয়াকে লৈ লৈছোঁ লগত ভাল কাম এটা ওলাইছিল তই আকৌ পিছফালৰ পৰা দিলি নহয় টেপেকে মাত খা মাতি মানে হ'ব দে এতিয়া যাওঁ ঐ কণবই একদম জল্দি জল্দি বৈ বোলো গৃহস্থ ঘৰত আছেনে আছো গৃহস্থ ঘৰতে আছো কাক বিচাৰিছিলে আপোনাকে বিচাৰিছিলোঁ মই বোলো বাটটো ভাবি ভাবি আহিছোঁ মানুহজনৰ লগ পামেনে নাপামেনে এয়া দেখিছেনে ভগৱানে কৃপাত আপোনাক লগ পাই গ'লো হয় নি ভিতৰলৈ আহক নহ'লে কওকচোন এতিয়া কি সকামত বা আহিলে আপোনাৰ ওচৰত মঙল এখন চোৱাম বুলিয়ে আহিলোঁ জানেনে মোৰ এটাই ল'ৰা তাৰো আজি কিবা এটা কালি কিবা এটা মুঠতে বেমাৰে নুগুচাৰে হ'ল কিবা হৈ আছে মঙল এখনকে চাই দিয়কচোন একদম ভাল সময়ত লৈছে একদম ভাল সময়ত আনিছে অকণমান দেৰি হোৱা হ'লে আপোনালোকৰ বিপদে হ'লহেঁতেন ইয়াক মই দেখোঁতেই গম পাইছোঁ ইয়াৰ গাত ভূত সোমাই আছে কোনো নেদেখে কিন্তু মোৰ পৰা হাৰি যাব নোৱাৰে মই তাক দেখোঁতেই গম পালোঁ ইয়াৰ গাত যে তয়ে সোমাই আছ এতিয়া বাৰু চিন্তা নাই কাৰণ মই পালোঁ ইয়াক আপোনাৰ ভুল হ'ল নহয় এইটো মোৰ নাতিহে ল'ৰাটো নহয় নহয় বেছি উস্তাদি ওলাবলৈ গৈ একো সোধ-পোছ নকৰাকে দিলি নহয় কৈ বেমাৰ তেখেতৰ হ'লে কিন্তু আচল বস্তুটো এই ল'ৰাটোৰ গাতহে লাগি আছে মই কৈ থলো কিন্তু বিশ্বাস কৰে নকৰে আপোনাৰ কথা হয়নে আইতা মিছা কথা কৈছে মোৰ গাত একো ভূত চুত লাগি থকা নাই ককাইদেউ আপুনি কিবা এটা উপায় এটা দিয়ক আমি কি কৰিব লাগিব উপায় আছেতো এটা কাম কৰ তহঁতি এতিয়া যাগে যা কাইলৈ আকৌ ইমান সময়তে আহিবি পইচা 1000 এটা আৰু তামোল পাণ এযোৰ আৰু লগত ইয়াক লৈ আহিবি হ'ব বাৰু আমি যি কৰিব লাগে কৰিম মাত্ৰ ভাল হ'লে হ'ল মই পালো যেতিয়া আৰু তহঁতি চিন্তা কৰিব নালাগে ক'ৰ ভূত ক'লৈ যাব তহঁতি পাত্তা নাপাবি এতিয়া যা তেনেহ'লে আমি যাওঁ আইতা কাইলৈ কিন্তু মই ইয়ালৈ নাহোঁ এইটো কিয় নাহিবি আকৌ আজি মাতি পঠিয়াইছে শুনা নাই মোৰ গাত একো ভূত চুত লম্ভা নাই মই জানো নহয় বাটৰ হুলস্থুলখন কৰি থাকিবি এতিয়া বৈ ঘৰলৈ বৈ বাইদেউ আজি মংগলত কি পালে আইতা চাবা কৰিম মোৰ কথা আজি কিবা কোৱা ইয়াৰ আকৌ কি হ'ল মই এইখিনিৰ পৰা অলপো আঁতৰি যাম মোৰ কথা যদি কিবা কোৱা নহয় চাবা কিন্তু তোৰ কথা কৰাটো কাইলৈ ৰাতিপুৱাতে তহঁতৰ বলেনক পঠিয়াই দিবিচোন আমাৰ ঘৰলৈ হ'ব বাৰু মংগলত কি পালে কওক কাইলৈ বলেনে তোক ক'বগৈ বুজিছ আজি এইটোৰ পৰা একো ক'ব নোৱাৰো ৰখি আছে দেখিছে নাই ঠিক আছে দিয়ক আপুনি ৰখ এইকেইদিন তাৰ বস্তু পাই যিহে খুব ৰাম এতিয়া গম পালো আচল কথা ই নাখায় আচলতে বস্তু ভূতে খায় ঐ মাখুন্দি বাই ওলাই বাহিৰলৈ কিহলে মাতিছিলি মোক বলেন তই আহিলি দেখা নাই নি এইটো খংখন খালো কৰিছোন কিহলে মাতিছিলি জাননে কালি মই মংগল এখন চাব গৈছিলো বুজিছ মংগলখন চাব যাওঁতে কনকো লৈ গ'লো লগতে তাৰপিছত আকৌ সেই মংগল চোৱা মানুহে কৈছে বোলে কনক গাতনো ভূত লম্বি আছে কি আইয়ম্মা মনে মনে কওক কালিৰ পৰা আমাক কনে উমকি আছে এইটো নাযায় হেনো তালে আজি এতিয়া মাতি পঠিয়াইছে সেইটো নাযাওঁ বুলি কৈছে মই কি কৰোঁ সেইকাৰণে তোক মাতি পঠিয়াইছো বোলো কেনেবাকে কিবা এটা কৰি হ'লেও নিব লাগিব তাক আজি নহ'লে নহ'ব নহয় তই মোকহে পালি নে মোৰ বডিটোহে দেখিছ মোৰ ভূত বুলি ক'লে ৰাম ভয় লাগে মই নোৱাৰো দেই ইমান বডি বিল্ডাৰ মানুহটোৱে এনেকুৱা কথা ক'লে ভাল নালাগে নহয় তোৰ ওপৰতে মই আশা কৰি মাতি পঠিয়াইছো তই আকৌ সেইবুলি নকবি এইটো বলেন দা নহয় নে আহৈ কণ তোৰ কাৰণে ৰখি আছিলো মোৰ কাৰণে আকৌ কি হ'লে আজি কলৈ যোৱা কথা আছে বাৰু নেযাওঁ নি ক'ত বনাবি তই বলেন দা মোক এৰি দে বুলিছোঁ নহয় এৰি দে মোৰ গাত ভূত লম্ভা যেন লাগিছে জানো তোৰ দেখিবলৈ কণ তই চিন্তাই নকৰিবি তোৰ গাৰ পৰা আজি ভূত আঁতৰাইহে এৰিম ভূত চোন নাই তহঁতি কিহলে বুজি নাপায় এই দে বুজিছ মোক এই দে তোক ডাইৰেক্ট বেজৰ ওচৰতে এৰিমগে বৈ এতিয়া পালোহি গৃহস্থ বোলো বাহিৰলৈ আহকচোন তাৰ চাউন ইচ্ছা বৰ কষ্ট কৰি আনিছো বুজিছেনে ইয়ালৈ নাহে নহয় মই জানোতো সি মোক কালি দেখিয়ে ভয় খাই গৈছে আজি ইমানখিনি পালিহি যেতিয়া মোৰ পৰা তই হাত সাৰি যাব নোৱাৰ বৈ ভিতৰলৈ বৈ
এই ল'ৰা যা জুইৰ আগত বগে তই ইয়াত ৰৈ থাকিব নালাগে যা তহঁতি বাহিৰত যা এতিয়া ভূতটো কিন্তু কোনফালেদি ওলাব ক'ব নোৱাৰো ইয়াৰ গাৰ পৰা ওলাই বেলেগৰ গাত সোমাই যাব পাৰে আঁতৰ তহঁতি ভিতৰৰ পৰা আৰু পইচা 1000টো আৰু তামোল পাণটো এই বটাটোতে সজাই থৈ যা ঠিক আছে ককাইদেউ তোৰ গাৰ পৰা মই এতিয়াই ভূত উলিয়াই দিম মোৰ গাত ভূত থাকিলে আপুনি ভূত উলিয়াব এইটো মুখখন বৰ চাও ৰহটো ভূত নাই তোৰ গাত ৰহ ভূত উলিয়াইহে এৰিম তোৰ গাৰ পৰা এই বুঢ়াটোৱে মোৰ গাত কি মাৰিছে ভূত চাগে গ'ল দেই এতিয়াচোন চিঞৰ বাখৰ নাই যা এতিয়া ভিতৰলৈ যাব পাৰিবি তহঁতি ভূত গ'ল মই খেলি থৈ আহিছো হয়নে ব'লক নহ'লে ভিতৰলৈ ব'লক আইঅ এইটো চকুটো একে ৰঙা হৈ আছে কি হ'ল এই মানুহজনে মোৰ গালে কি মাৰিলে ঠিক নাই চকুত গোটেই সোমাই মোৰ ৰঙা হৈ গৈছে এতিয়া হ'ব দে ভূতটো যে গ'ল মিছা কথা কৈ যে পইচা 1000 টকা এটা মাৰিলে গমেই পোৱা নাই আইঅ মনে থাকেতো তেনেকুৱা কথা নকবি তেনেকুৱা কথা